কাৰ্ডং যে আমি এটা খুব আনন্দ যে অহাকালি 3 ছেপ্টেম্বৰ কাৰ্বি আংলঙত কাছা ষ্টেডিয়ামতে কাৰ্বি আংলঙৰ কাছাবিলাকে হোষ্ট কৰিছে যে আই লিগ 3 কালিৰ পৰা আৰম্ভ হ'ব আৰু আই লিগ 3ত আমাৰ কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC তেওঁলোকে 7টা বাজি খেলিব 2টা বাজি এটা টিম আৰু 7টা বাজি এটা টিম আমাৰ এটা 7টা বাজি আৰম্ভ হ'ব গতিকে ওলাই আহক কাৰ্বি আংলং ৰাইজ ওলাই আহক অসমৰ ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যিহেতুকে আই লিগ 3 অল অসমতে আমি ষ্টেটৰ পৰা যিহেতুকে ৰিপ্ৰেজেণ্ট কৰিছে সেইকাৰণে যে আই লিগ 3 জেগাত যাতে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ টিমে যাতে চেম্পিয়ন হয় তাৰ কাৰণে অসমৰ ৰাইজে আশীৰ্বাদ কৰক আৰু কাৰ্বি আংলং ৰাইজে আশীৰ্বাদ কৰক আৰু মই ক'ব বিচাৰিছোঁ যিহেতুকে আমি কাৰ্বি আংলঙতে হোষ্ট কৰিছোঁ সেইকাৰণে কাৰ্বি আংলঙত যাতে এটা ভাল এটা পৰিৱেশ আৰু ভাল এটা নাম যিহেতুকে খেলৰ প্ৰেমিকসকলে খেল যেতিয়া উপভোগ কৰিব খেলত যেতিয়া চোৱা আৰম্ভ কৰিব ষ্টাৰ্টিঙৰ পৰা শেষতলৈকে যাতে আমি ভাল এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে যদি আমি এনজয় হ'লেও যাতে বেয়া ব্যৱহাৰ যাতে মানুহক নকৰে আৰু আমি যাতে বেয়া শব্দবিলাক যাতে ব্যৱহাৰ নকৰে এই কাৰ্বি আংলং এটা নতুন এটা কাৰ্বি আংলং এটা পৰিৱেশ যাতে মানে অল ইণ্ডিয়া লেভেলত যাতে গম পায় তাৰে আমি সকলোৱে দায়িত্ব বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি আশা কৰিছোঁ কাৰ্বি আংলঙৰ ৰাইজে ওলাই আহিব আৰু খেলখনত এটা ডিচিপ্লিনেৰে চাব বুলি আমি আশা কৰিছোঁ আৰু ইয়াতে মই ক'ব বিচাৰিছোঁ কাৰ্বি সাহিত্য পৰিষদৰ ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত যিহেতুকে খেলৰ ওপৰত তেখেতৰ যিটো পদক্ষেপ তেখেতৰ যিটো প্ৰচেষ্টা আজি অলপ হ'লেও আগবাঢ়িছে এইকাৰণে আমি খুব আনন্দিত যে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ ক্লাবে যিটো জয়যুক্ত হোৱাটো আমি বিচাৰোঁ আৰু আগন্তুক দিনক যাতে আগুৱাই লৈ যোৱাটো আমি বিচাৰোঁ সেইকাৰণে টিকেটো ইয়াতে যিহেতুকে অনলাইনতো টিকেট আপোনালোকে ল'ব পাৰে যদি অনলাইনত যদি অসুবিধা হয় আজিৰ পৰা অফলাইনত ষ্টাৰ্ট হৈছে কাছা ষ্টেডিয়ামত গ'লে আপোনালোকে পাব আৰু কেৱল মাত্ৰ 100 টকা যাতে ওলাই আহক ৰাইজ আমি সকলোৱে আশীৰ্বাদ দিওঁ আশীৰ্বাদতে এই কাৰ্বি আংলং আৰু অসমত যাতে নাম জ্বলে তাৰ কাৰণে সকলোকে আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ নমস্কাৰ তাৰপিছত মই আকৌ ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ কালিলৈ মানে এটা হিষ্টৰিক মানে ইভেণ্ট হ'বলৈ গৈ আছে তো তাৰ কাৰণে আমি চবেই ঈশ্বৰক প্ৰাৰ্থনা কৰিম যে যাতে যেন মানে আমি হিল পিপল কালচাৰেল ফৰাম হয় ফালৰ পৰা আমি ভগৱানক আশীৰ্বাদ কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ যে যাতে যেন এই আহিবলগীয়া খেলৰ লগত সম্পৰ্ক থকা যিমানটো কাৰ্বি আংলং ৰাইজৰ পৰা আদি কৰি বাহিৰৰ পৰাও আহিব তেহেঁতৰ কাৰণেও মানে যাতে যেন সুখ শান্তিৰে হ'ব এই মানে ধুনীয়াভাৱে ইয়াত যাতে যেন আমাক মানে ভগৱানে বচাই ৰাখে যাতে যেন কাৰো মানে সুখ শাক একো নোহোৱাকৈ চবেই ভালে ভালে আহি ভালে ভালে ঘূৰাই যোৱাটো আমি বিচাৰিছোঁ আৰু ঈশ্বৰৰ আমি প্ৰাৰ্থনা কৰিছোঁ আৰু এনেকুৱা সুন্দৰ মানে বাতাবৰণ আমি অহাকালি আমি চাবলৈ পাম এইটো কেৱল হ'ব পৰাটো মানে আজি আমি যে এইটো কাৰ্বি আংলং মৰ্নিং ষ্টাৰ ক্লাব যে ইয়াত আই লিগত 3ত খেলিবলৈ পাই আছে ইমান মানে আমাৰ কাৰণে কাৰ্বি আংলঙৰ বা অসম কাৰণে মানে প্ৰাউড এটা আমি গৌৰৱ ফিল কৰিছোঁ আৰু এইটো কিয়নো বুলি ক'লেতো আজি আমাৰ কাছা ষ্টেডিয়াম কল্পনা কৰিব নোৱাৰা আগত কি আছিলে এতিয়া কি হৈছে আণ্ডাৰ দ্য এবল লিডাৰশ্বিপ অফ ডক্টৰ তুলিৰাম ৰংহাং অনাৰেবল CM ছাৰ তেখেতৰ হাই চেষ্টা তেখেতৰ নেতৃত্বত ইমান ধুনীয়া ষ্টেডিয়াম যে আমাক কাৰ্বি আংলং ৰাইজৰ প্ৰতি দিয়াইছে অকল কাৰ্বি আংলং ডিফু হেডকোৱাৰ্টাৰত দিছে বুলি নহয় 26টা কনষ্টিটুৱেঞ্চিটো তেখেতে দিয়াইছে ষ্টেডিয়ামখন স্পৰ্টছ কালচাৰ স্পৰ্টছ প্ৰমোশ্যনৰ কাৰণে আৰু সেইকাৰণে আমি ৰাইজক ওলাই আহিব লাগে ইয়াত মানে আৰু ছাপোৰ্ট কৰিব লাগে ভাল ক্ষেত্ৰত আমি সদায় আগবাঢ়ি আহিব লাগে ছাপোৰ্ট কৰিব লাগে সমৰ্থন দিব লাগে যাতে যেন অহাকালি বাহিৰৰ পৰা মানুহ আহিব যাতে যেন আমি কাৰ্বি আংলঙৰ মানুহ আমি নিজৰ কাৰ্বি আংলংটো কেনেকুৱা লোকৰ আগত ভালকৈ আমি দেখুৱাব পাৰিম ডিচিপ্লিনেৰে যাতে যেন মই অনুৰোধ কৰিব বিচাৰিছোঁ হাম্বল চিটিজেনবিলাককো আৰু যোনে যোনে ইয়াত আহিব যাতে যেন নিজৰে ঠাই নিজৰে প্ৰপাৰ্টি
সেই লেতেৰাবোৰ নকৰিব তামোল য'তেই খাই বুলি ক'লেও বা পেকেট চেকেট খাই বুলি ক'লেও ডাষ্টবিনটো ব্যৱহাৰ কৰিব আৰু পানী যাতে যেন ইফালে সিফালে নকৰিব ডিচিপ্লিনেৰে একদম চাফ চুথৰাৰে আৰু যাতে যেন এই ইম্পেক্টটো যাওক কাৰ্বি আংলং অহা পাছত খেলখন চাবলৈ অহা বাহিৰৰ পৰা অহা মানুহবিলাকো একো শিকি যাওক সেইটো মই বিচাৰিছোঁ আমি হিল পিপল কালচাৰেল ফৰামে এইটো আমি বিচাৰিছোঁ আৰু বেষ্ট উইচেছ দ্য মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব টীমক শুভেচ্ছা জনাইছোঁ আৰু তেখেতে জিতিব বুলি আৰু মানে ইমানে মই ক'ব বিচাৰিছোঁ আৰু টিকেটটো এভেইলেবল আছে একদম চিপ ৰেটতে দিয়া হৈছে আপোনালোকে অনলাইনতেও পাব অফলাইনতেও পাব আছে ইমানে মই ক'ব বিচাৰিছোঁ অফিচত ক'ব